নমস্কাৰ সকলোকে মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আজি আপোনালোকৰ এটা সুন্দৰ ভিডিঅ' দেখাবৰ কাৰণে পুনৰ ধূমকেতু নিচিনাকৈ ওলালোঁ আপোনালোকৰ মাজত আজি আকৌ এই বহুত দিনৰ মূৰত ভিডিঅ' লৈ আহিছোঁ আৰু এতিয়া আছোঁ মই জামুগুৰিহাটৰ বিখ্যাত পকামৰা পথাৰত য'ত মানে এটা অসমৰ ভিতৰতে একক আৰু অন্যতম অনুষ্ঠান বাৰেচৰা ভাওনা হৈ আছে। তো আপোনালোকক মই দেখুৱাম বাৰেচৰা ভাওনাৰ মহত্ব বা বাৰেচৰা ভাওনা কেনেকুৱা কি হয়। এতিয়া ব'লক আমি বেছি দেৰি নকৰোঁ, বাৰেচৰা ভাওনাৰ ভিতৰত মানে আমি সোমাই যাম। এতিয়া আমাৰ মানে আহিয়ে বাৰেচৰা ভাওনাৰ যিখন মূল গেট তাৰ মানে ফটো শ্বুট কৰি আছে। আৰু এইখন হ'ল বাৰেচৰা ভাওনাৰ মূল তোৰণ, এইখন গেট। এইপিনেদি সকলো সোমাই আহে। আমি দেখুৱাই সুন্দৰভাৱে এইখন সজাই তুলিছে আৰু এইপিনে যিটো এইটো কৰিডৰ দেখিছে সেউজীয়া কাৰ্পেট পাৰি থোৱা আছে, এইটো সাধাৰণ মানুহৰ কাৰণে আচলতে খুলি ৰখা হোৱা নাই। ইয়ালৈ আজি ৰাতি CM আহিব, কেন্দ্ৰীয় মন্ত্ৰী গভৰ্ণমেণ্টৰ প্ৰধান আহিব আৰু হিমন্ত বিশ্ব শৰ্মা আহিব। গতিকে তেওঁলোকৰ কাৰণে এই পথটি তৈয়াৰ কৰি ৰখা হৈছে। এই পথেদি সাধাৰণ মানুহজনে আমি যিটো ছাইডেদি আছে সেই ছাইডেদি আমি যাব লাগিব। আমি ব'লক আমি সেইপিনেদিয়ে যাওঁ। আমি এতিয়া দিনৰ পৰা সোনকালে আহিছোঁ, 3:30মান বজাত এতিয়া পালোহি এইখিনি আৰু মানুহ এতিয়া বিশেষ ইমান নাই, কিন্তু ৰাতি যথেষ্ট মানুহ হয়। সেইকাৰণে আমি আজি অলপ সোনকালে আহিছোঁ আৰু আপোনালোকক গোটেই বাৰেচৰা ভাওনা এইখিনি যিমান পাৰি দেখুৱাব চাইছোঁ। আৰু এইটো হ'ল সেইটো দূৰত যিটো দেখিছে এইটো হ'ল বাৰেচৰা ভাওনাৰ মূল মণ্ডপ। আৰু আমি এইপিনে আহি মানে বাৰেচৰা ভাওনাৰ যিটো মূল মণ্ডপ সেইখিনি পাইছোঁহি আৰু এইটো হ'ল প্ৰথম 1 নম্বৰ খোলা। এইটো 1 নম্বৰ খোলা, আপোনাৰ ইয়াতো লিখা আছে 1 নম্বৰ খোলা। আৰু ইয়াত আচলতে এইদৰে 21খন খোলা হয়, এনেকৈ এটা বৃহৎ বৃত্ত এটা বনোৱা হয় আৰু তাতে সেই বৃত্তটোৰ মাজত 21খন খোলা ৰখা হয়। এইখন 1 নম্বৰ খোলা আৰু এইখন হ'ল এইটো 2 নম্বৰ খোলা। আৰু এইদৰে গোটেই বৃত্তটো আপোনালোকে দেখিছে, এইটো সম্পূৰ্ণ এই বৃত্ত এটা আছে ইয়াত আৰু সেই বৃত্তটো এনেকৈ 21খন খোলা হয়। আমি বাৰু এতিয়া ভিতৰলৈ সোমাই যাম। আৰু এয়া হ'ল ভিতৰ ভাগ। ইয়াতে 21খন খোলাত একেলগে 21খন ভাওনা হয়। এইটো হ'ল ইয়াৰ বাৰেচৰা ভাওনাৰ বিশেষত্ব। আমাৰ নামঘৰসমূহত যেনেকৈ গুৰু আসন থাকে বা থাপনা থাকে, ঠিক তেনেকৈ ইয়াৰো মধ্যতে থাপনা বা গুৰু আসন যেনে প্ৰতিষ্ঠা কৰি লোৱা হৈছে। সেয়া আপুনি দেখিছে, মধ্যত গুৰু আসন বা থাপনা প্ৰতিষ্ঠা কৰা হৈছে আৰু সেই থাপনা কেন্দ্ৰ কৰি ঘূৰণীয়াকৈ 21খন খলা বনোৱা হৈছে আৰু সেই 21খন খলাতে একেলগে গায়ন বায়ন ভাওনা ইয়াত সন্ধিয়া অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব আহি উদ্বোধন কৰিব, তাৰপিছত ইয়াত ভাওনা অনুষ্ঠিত হ'ব। এটা অতি মনোমোহা সৌন্দৰ্য মানে দেখিবলৈ পোৱা যায়। কিন্তু যদি মই পাৰোঁ ৰাতি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, কিন্তু এতিয়াতো একোৱেই হোৱা নাই। গতিকে আমি এতিয়া ওলাই যাম বাহিৰলৈ আৰু এইপিনে আমি ওলাই যাম এতিয়া বাহিৰলৈ, কাৰণ ইয়াত ভিতৰত একো নাই, গতিকে ইয়াত থাকি লাভ নাই। আমি সেইকাৰণে বাহিৰলৈ ওলাই আহিছোঁ। কিমান নম্বৰ খোলা পালোহি? এখন 5 নম্বৰ খোলা। এয়া ওলাই আমি ইপিনেদি ওলাই 5 নম্বৰ খোলা এইখিনি পালোহি। আৰু সেইপিনে আপুনি দেখিছে সেইটো চাইডে ধনুখনৰ নিচিনা যে সেইটো চাইডে এখন প্ৰদৰ্শনী অনুষ্ঠান ইয়াত কৰা হৈছে। প্ৰদৰ্শনীখন আমি আপোনাৰ চাওঁ ব'লক, যিহেতু এতিয়া আমাৰ টাইম যথেষ্ট আছে, যে আমি প্ৰদৰ্শনীখনকে চাই লওঁ কি আছে। আপোনালোকক প্ৰদৰ্শনীখন দেখুৱাওঁ ব'লক।
আৰু এইপিনে আমি এতিয়া প্ৰদৰ্শনীলৈ যাম। দুখন শৰাইৰ ওপৰত এখন হৰধনু ৰাখি প্ৰদৰ্শনী বাটচৰাটো নিৰ্মাণ কৰিছে, ধুনীয়া লাগিছে। আৰু ইয়াত আমি প্ৰদৰ্শনী সোমাবৰ কাৰণে টিকেট ল'ব লাগিব, 10 টকা টিকেট আমি এতিয়া লৈ প্ৰদৰ্শনীৰ ভিতৰলৈ সোমাম। এয়া টিকেট লৈ আমি গৈ আছোঁ প্ৰদৰ্শনীৰ ভিতৰত সোমাবলৈ, আৰু আমি টিকেট কৰিছোঁ আৰু আপোনালোকক বিনা পইচাত দেখুৱাম প্ৰদৰ্শনীৰ ভিতৰত। এইখন সোমাই আহি আমি কইনাকা বহুমুখী ফাৰ্ম, যিখন আমাৰ অসমত এখন মানে কৃষি বিপ্লৱ আনিবলৈ সক্ষম হৈছে। ইয়াৰ ফাৰ্ম কইনাকা ফাৰ্ম। এইখন হ'ল কইনাকা সোমোৱা গেট, অৰিজিনেল যিখন গেট। এইটো হ'ল কইনাকা নামঘৰ, এইটো কইনাকা ৰেষ্টুৰেণ্ট, এইখিনি কইনাকা কটেজ। সেইখন হ'ল কইনাকা ৰেষ্টুৰেণ্ট, আৰু সিপিনে এখন গো ফাৰ্ম, ইপিনে আছে পুখুৰী। এয়া কবি খেতি। আৰু এইটো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ দ্বাৰা এইটো ইয়াত এখন মানে প্ৰদৰ্শনী অনুষ্ঠান পাতিছে। ভিতৰত কি আছে আমি চামগৈ। কইনাকা ফাৰ্মখনৰ এটা থুলমূলকৈ এটা সুন্দৰ আভাস দিবলৈ চেষ্টা চলাইছে, ভাল লাগিছে। আৰু গোটেইখিনিতো অৱশ্যে দেখুৱাব নোৱাৰে, কাৰণ কইনাকা বহুত কিবা কিবি আছে, কিন্তু যিখিনি বাৰে দেখুৱাইছে। আৰু এইপিনে জামুগুৰিৰ আন এটা গৌৰৱ, বৰপুখুৰীৰ পৰা মুকলি বিহুমেলা ইয়াত দেখুৱাইছে। আৰু এইফালে এখন চক্ৰবেহু, আমি মহাভাৰতৰ চক্ৰবেহু দেখিছিলোঁ, এতিয়া এইখন ইয়াতো টিকেট লাগে নেকি? আৰু এইটো হ'ল চক্ৰবেহু, এইটো চক্ৰবেহু বনাই যিটো আমি মহাভাৰতৰ পাইছিলোঁ, যেনেকৈ চক্ৰবিধ সোমোৱাই মাৰিছিলে। আৰু এইটো চক্ৰবেহু বনাইছে। এতিয়া আমি ইয়াত সোমাম চক্ৰবেহুত। এতিয়া চক্ৰবেহুৰ পৰা ওলাব পৰা নোৱাৰাটোৱে ডাঙৰ কথা। এতিয়া আমি চক্ৰবেহুত সোমাবলৈ গৈ আছোঁ। একেলগে ঢেৰ মানুহ সোমাবলৈ দিয়া নাই, অলপ অলপ দিছে, অলপ ওলাইছে, অলপ সোমাইছে। আমিও এইটো লাইনত ৰৈ আছোঁ। এয়া চক্ৰবেহুত সোমাই ঘূৰি আছোঁ। আমি ইয়াত বাৰে বাৰে দেখিছে এঠাইতে ওলাই ঘূৰি আছোঁ। যেনেকৈ অভিমন্যু সোমাই আহিছিল, আমি সোমাই গ'লোঁ, কিন্তু ওলাব পৰা নাই। কিন্তু সেই মামা শক্তিও নাই, যিজনো নাই, গতিকে আমি নমৰোঁ, আমি নিশ্চয় ওলাম। কিন্তু কেতিয়া ওলাম ঠিক নাই, কিন্তু ঘূৰিয়ে আছোঁ অথনিৰ পৰা। সুন্দৰভাৱে আচলতে চক্ৰবেহুখন বনাইছে বাৰেচৰা ভাওনা কমিটি। এটা মনোৰঞ্জনৰ কাৰক হৈছে সকলোৰে কাৰণে। মহাভাৰতত আমি দেখিছিলোঁ, কিন্তু ইয়াত আমি নিজে সেই চক্ৰবেহুৰ মাজত সোমাই এটা জনাব বিচাৰিছোঁ কি কৰে সোমাই মানুহ ওলাব নোৱাৰা হয়। গৈ গৈ লাষ্টত বহুত দেখিছোঁ, পাইছোঁ চাগৈ। গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আৰক্ষী প্ৰশাসনে যান বাহন নীতি অনুযায়ী বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। আৰু এইপিনে জামুগুৰিত আন এটা গৌৰৱ, কালিয়া দমন ভাওনাৰ ইয়াৰ প্ৰতিমূৰ্তি ইয়াত দেখুৱাইছে। সুন্দৰভাৱে প্ৰদৰ্শনীসমূহ ইয়াত উপস্থাপন কৰিছে। আৰু এইপিনে আন এটা জামুগুৰিহাটৰ সৃষ্টি বোকা খেঁচা ভাওনা, ইয়াত তেওঁলোকে ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে। আৰু এতিয়া আমি শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ দ্বাৰা আয়োজিত প্ৰদৰ্শনী সোমাই যাম ভিতৰলৈ। আৰু ভিতৰলৈ সোমাই আহি দেখিছোঁ ইয়াত আপোনাৰ আমাৰ গুৰু আসন বা থপনা ইয়াত স্থাপন কৰা হৈছে। লগতে শংকৰদেৱ আৰু মাধৱদেৱৰ ফটো আছে। আৰু তেওঁলোকৰ দ্বাৰা ৰচিত যিসমূহ নাটক, সেইসমূহৰ চিত্ৰ ৰূপত মানে ইয়াত অংকন কৰা হৈছে, ইয়াত দাঙি ধৰা হৈছে। আৰু এইপিনে বিশ্ববিখ্যাত মাজুলীৰ যি মুখাশিল্পী, সেই মুখাশিল্পৰ ইয়াত দেখুৱাইছে। আৰু এজনে তেওঁলোকে মুখাশিল্পৰ লগত জড়িত লোকে মুখা বনাই থকা আমি দেখিছোঁ।
আৰু এইপিনে চুনুৱে কিতাপ লৈ আছে কিতাপ লোৱাটো এটা ভাল অভ্যাস আৰু তাই কিতাপ ল'ব আমি বাৰু বিনা পইচাতে তাইৰ পৰা পঢ়িম কিতাপ ল'লা নাই বিনামূলীয়া পানী হ'বনে পইচা দিব নালাগে তেনেহ'লে পানী অকণ খাই লওঁ পাব্লিক সুন্দৰ পদক্ষেপ ৰাইজত বিনামূলীয়া পানী যোগান ধৰিছে কচনতলাৰ অমিতম পাব্লিক স্কুলে ইয়াতে বিনামূলীয়াকৈ ৰাইজৰ কাৰণে পানী যোগান ধৰিছে আমি খালোঁ আৰু পিয়াও লাগি আছিল ভাল লাগিল পানী ফ্ৰীকৈ পালোঁ বৰ খাবলৈ আৰু আমি ইয়াত দেখিলোঁ প্ৰদৰ্শনী একদম সুন্দৰ এটা দৃশ্য যে প্ৰখ্যাত ভাস্কৰ্য শিল্প নীলমণি সোণোৱাল ডাঙৰীয়াই তেওঁ নিজে সৃষ্টি কৰা ভায়লিনত তেওঁ ভায়লিন বজাই আছে আৰু তেওঁ নিজে কাঠেৰে ভায়লিনসমূহ বনায় কোনোবা আপোনালোকে বিচাৰিলে তেওঁ সংগ্ৰহ কৰিব পাৰিব অতি সুন্দৰভাৱে তেওঁ ভায়লিনসমূহ বনাইছে আৰু বজাইছেও শেষত আমি প্ৰদৰ্শনীৰ পৰা ওলাই আহি প্ৰদৰ্শনীৰ কাষতে থকা কইনাকাৰ এখন ষ্টল আছে ইয়াতে চাহ মিঠাই পকৰা ম'ম' পোৱা যায় আমি সেয়ে তাতে পকৰা খালোঁ আৰু এতিয়া পকৰা খাই আমি ঘৰলৈ যাম ভাল লাগিল বায়ুস্ফিয়াৰ ভাওনা অনুষ্ঠানটো চাই আপোনালোকৰ ইচ্ছা কৰি আহিব বহুত এটা সুন্দৰ অনুষ্ঠান শেষত সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু শেষত আকৌ এবাৰ লগ পোৱাৰ আশাৰে কেতিয়া লগ পাওঁ নাজানো কিন্তু লগ পোৱাৰ আশাৰে বাই বাই